হেলমেট সেফটিৰ কাৰণে। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম মোৰ অন্য এটা ব্লগ লৈ। তো আপোনালোকৰ ওচৰত আৰু এটা নতুন ব্লগ লৈ ৰেডি একদম দেখিছে আমাৰ আমলি বাইদেউ পুৰা চুবাই আছে আৰু এইটো ক'ৰ পৰা বা টকিলে নাজানো, মানে একদম ফোনত বিজি। তো আৰু আমাৰ এইফালে গাইজ আমি ইমান সাজি কাজি আছোঁ, আপোনালোকে দেখিছে। তো কিয় সাজি কাজি আছোঁ তো আপোনালোকক দেখিছোঁ, যিহেতু বিহুৰ বতৰ। তো আমি আছোঁ ফটো উঠি। এই যে ইফালে ৰেডি, এইফালে যিমান পিঠা পনা বনা হৈছে সকলো দেখুওৱা হৈছে। পনা পিঠা, তেল পিঠা আৰু এইবিলাক লাৰু, নাৰিকলৰ গুড়ি, তিল আৰু এইফালে আগকেৰাই আৰু গুড়ি, দৈ, চিৰা একদম চব ৰেডি। চিৰাটো আনিব আছে। তো আপোনালোকক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। ভিডিঅ'টো কিছু দেৰি হ'ব, তো সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ দেই। আমি সাজি কাজি আছোঁ, কেনে লাগিছে জনাব দেই। বিহুৰ উপলক্ষে অলপমান সাজি কাজিও থাকিব লাগে। তো আপোনালোক সকলোকে ভোগালী বিহু মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এনেকৈয়ে মই ভিডিঅ' বনালোঁ কেইখনমান, আৰু এনেকৈ ভিডিঅ' বনাওঁতে নাচনি আহি গ'ল। ময়ো ভাবিলোঁ ময়ো নাচি দিওঁ, তো ইহঁতৰ লগতে ময়ো নাচি দিলোঁ। বঢ়িয়া বঢ়িয়া আছে, বঢ়িয়া। ফটোশ্বুট চলি আছে একদম, কোনে ক'ত কি দেখিছে দে। এইফালে আমাৰ কেমেৰামেন আৰু এইফালে দেখিছে পুৰা মানে একদম ৰেডি হৈ আছে, খালি আহি ফটো মাৰিব লাগে। ময়ো ৰেডি হৈ আছোঁ, কিন্তু মই কেমেৰা লৈ। তো এই যে এইফালে এইবাৰ নেক্সট আহি গৈছে এইটো, 3 নম্বৰত আহিব এইটো। তো এনেকুৱা কৰি ফটোশ্বুট চলি আছে আমাৰ, আপোনালোকে দেখিব দেই। হৈ হ'ব এতিয়া ফটো চটো উঠিলোঁ, ফটোশ্বুট কৰিলোঁ। আমি যাং নে তুইও খাই যা। আমি নাখাং, মই দৈ চিৰা নাখাং। ওই যে মিঠা দৈ খাই যা। কিয় খাই আছো দৈ চিৰা, পেট ভৰা। মিঠা দৈ খাই যা। মিঠা দৈ খাইম নে অল্প খাই যা। এৰে দিন এলপি স্কুলৰ চোতালত খোৱাৰ খান আছো। এইটো আপোনাৰ খাই যাওক অলপমান, মুখটো অলপমান মিঠা কৰি যাওক, মুখটো মিঠা কৰি যাওক। ভাল কথা কইলো, মোক টেমাটা লাগিব। এনেকে বস্তু আনছো তো খাবা লাগিব। তো গাইজ ইফালে কিবা চলি আছে, মিঠা দৈ খোৱা চলি আছে। চবকে বাঢ়ি দি আছো মই, আৰু ইফালে আমাৰ বাইদেউ ভিডিঅ' মেন মানে। তো দেখি থাকিব আপোনালোকে। সকলোকে মিঠা দৈ খোৱা চলি আছে। জুনুকা এইটো জুনুকা খাই আছে, অৰ্পিতা বৌ আৰু একটা তো ভিডিঅ' বনাত ব্যস্ত হৈ আছে। আৰু ইফালে কলা বোকা, তুই মোৰ লগত ফটো নাউঠিল কিন্তু বেয়া করছ। তো আমাৰ ইফালে দেখিছে হেপী বিহু। এইটো টুল টুল লৈ আহিছে। স্যার স্যার নমস্কার, স্যার নমস্কার। ওই যে রাইস হেলমেট সেফটিৰ কাৰণে হেলমেট ৰাইস, এখন তাৰ গাড়ী আৰু এইটো হেলমেট লগাইছে। কোন আপ হু বাবা। সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ ব্লগটো ইয়াতেই সামৰিছোঁ। অন্য এটা ব্লগত লগ পাম, বাই বাই।